উচ্চতৰ মাধ্যমিক পাছ কৰি কলেজত প্ৰথম বাৰ্ষিকত শিক্ষা বিভাগত মেজৰ হিচাপে লৈ নামভৰ্তি কৰিলোঁ। কলেজৰ প্ৰথম দিন যাবলৈ ওলালোঁ। চুট পেণ্ট কৰি গোটেইটো স্মাৰ্টবয়টো হৈ ওলালোঁ কলেজলৈ। মোৰ সৰুকালৰ বন্ধু এজনৰ লগত গ'লোঁ প্ৰথম কলেজলৈ। মনত অলপ সংকোচ ভয় নহ'বনো কিয়, নতুন কলেজ নতুন ঠাই। কিন্তু সেই অনুপাতে ফূৰ্তিও লাগি আছে, নতুন নতুন বন্ধু বান্ধৱী লগ পাম। কলেজলৈ সোমালোহে, ক্লাছত সোমোৱাই নাই। ছিনিয়ৰ ছোৱালী মানে বা তিনিজনীয়ে মাতিলেই নাযাওঁ বুলি ক'ব নোৱাৰোঁ। গ'লোঁ, ৰেগিং ঠিক ৰেগিং নহয়, চিনাকি হ'ল ময়ো হ'লোঁ। তিনিজনী বান্ধৱী বনি গ'ল মোৰ। ক্লাছলৈ বুলি আগুৱালোঁ লগৰজনৰ লগত, ক্লাছত সোমালোঁ। লগে লগে চকুত পৰিল এজনী ছোৱালী ক্লাছৰ প্ৰথম বেঞ্চত বহিছে। অকলে আছে, সম্ভৱ লগৰ কিজনী বাহিৰলৈ গৈছে। ঠিক আগতে ক'ৰবাত দেখিছোঁ যেন লাগিল, কিবা লিখি আছিল। মই সন্মুখৰ পৰা তিনিখন বেঞ্চ পিছত বহিলোঁ। ক্লাছ আৰম্ভ হ'ল। কথাটো কাকো কোৱা নহ'ল। ক্লাছ হ'ল। মাজে মাজে তাইক চাওঁ, চকুৰে পৰিলে লাজতে বেলেগলৈ চাওঁ। কলেজ গৈ প্ৰেমত পৰি গ'লোঁ মানে। ক্লাছ হ'ল, ঘৰলৈ উভতিলোঁ। ঠিক তেনেকৈয়ে 15-20 দিন চলিল। চোৱা, পঢ়া সিমানতে সীমাবদ্ধ থাকিল। মই আকৌ ল'ৰাটো বহুত লাজুকীয়া। ফেচবুকত 450টা বন্ধু, ৰিয়েল লাইফত 3টা বন্ধু, ছোৱালী বান্ধৱী এজনীও নাই। ছোৱালী দেখিলে সংকোচ লাগে, মানে লাজ ভয় এইবোৰৰ কাৰণে ছোৱালী বান্ধৱী নাই। গাৰ্লফ্ৰেণ্ডৰ কথা নুসুধিলেও গম পাইছে চাগে, এইজন মহাশয় কি ছোৱালী পটাব। এনেকৈয়ে চলি আছে জীৱনটো। এনেকৈতো থাকিলে নহ'ব। লগৰজনক ক'লোঁ কথাটো। সি মোলৈ এনেকৈয়ে চালে অমৰাগুটি, চকুকেইটা উলিয়াই যেন মই তাৰ মানিবেগৰ পৰা টকাহে চুৰি কৰিলোঁ। সি ক'লে, আবে তইচোন মোতকৈও একাশী চৰাহে ওলালি। কলেজ আহিয়ে ছোৱালী ভাল লাগিলেই। হ'ব দে, একো নাই। তোৰ প্ৰথম ভাল লগা ন? মই বিশেষ একো নক'লোঁ। সি আৰে ভাই, শুভ কামত দেৰি কিয়? ভাবি যি ক'ত দেখাই দে। তাক দেখুৱালোঁ। দিনবোৰ তেনেকৈয়ে বাগৰিল। আমাৰ এটা গেং বনিল কলেজত। তাই মোৰ সন্মুখেদি গ'লেই লগৰবোৰে জোকায়। সদায় লগৰবোৰে উচটনি দিয়ে, যা ভাই কামত ধৰ, নহ'লে পিছত বেলেগে থপিয়াই নিব। মোৰনো ক'ত সাহস আছে, নোৱাৰোঁ। তেনেকৈয়ে থাকিল। কলেজত চবে মোক নাম দিবলৈ লাগি গ'ল। মাইকী, লাজুকীয়া বান্দৰ, কোৱাত চুক ভেকুলী। সিহঁতৰ উদ্ভণ্ডালি বাঢ়ি গ'ল। মই লাজ পাব ধৰিলোঁ। এদিন লাজত কাণ কাটি গ'লোঁ আগবাঢ়ি। তাই ব্ৰেক ক্লাছত বেলেগ এটা ৰুমত বহি থকাত ওচৰলৈ গৈ সুধিলোঁ, মই তোমাক ভাল তোমাৰ চকুৱে কয় তুমি মোক ভাল পোৱা বুলি। ক্লাছত দেখোঁ তুমি মোক চাই থকা। মোৰ চকুলৈ চোৱাচোন। মোৰ সাহস নহ'ল তাইৰ চকুলৈ চাবলৈ। তলমূৰ কৰি থাকিলোঁ। তুমি কি ভাবিছা? মই কি ভাবিম? মই এইবোৰত সোমাব নোখোজোঁ। আৰু তোমাক মই ভালকৈ চিনিও নাপাওঁ, জানিও নাপাওঁ, কেনেকৈ ভাল পাওঁ, নহ'ব। তলমূৰ কৰিয়ে, ঠিক আছে, হ'ব দিয়া। নাকত অলপ লাজ লৈ লগৰবোৰৰ ওচৰত আহিলোঁ। কথাবোৰ সিহঁতক ক'লোঁ। সিহঁতে সান্তনা দিলে। ক'লে 3 বছৰ আছে, চিনাকি হবি, হৈ যাব দে, ধৈৰ্য ধৰ। মই একো নামাতিলোঁ। মৌনতাৰে দিনবোৰ গ'ল। কলেজ যাওঁ, আহোঁ, চাওঁ সিমানে। 3 দিন পিছত মই মেজৰ ক্লাছ কৰি, মোৰ ব্ৰেক ক্লাছ এইটো। অলপ বহোঁ বুলি কাষৰ ক্লাছ এটাত গ'লোঁ। তাত গৈ যি দেখিলোঁ, চকু কঁপালত উঠিল। নক'লেও গম পাব চাগে। তাই আৰু তাইৰ বয়ফ্ৰেণ্ডটো অকলে বহি হাতত ধৰি কথা পাতি আছে। ক্লাছটোত কোনো নাছিল। মই গৈ ওলালোঁ, দেখিলোঁ অন্তৰখন চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। মুখৰ পৰা আপোনা আপুনি ওলাই গ'ল, ছ'ৰি। ক্লাছটোৰ পৰা ওলাই আহিলোঁ। লগৰবোৰক সকলো ক'লোঁ। সিহঁতে সান্তনা দিলে। ময়ো সান্তনা ল'লোঁ। লগৰবোৰৰ এটাই ক'লে, তাইৰ বয়ফ্ৰেণ্ডটো চহকী ঘৰৰ, বহুত টকা আছে। বাপেকে ভাল চাকৰি কৰে, পালচাৰ বাইক আছে। সেইকাৰণে তাক ভাল পালে। তোৰনো কি আছে তোক ভাল পাবলৈ? বাদ দে, পঢ় ভালকৈ। আচল কথা গম পালোঁ। টকা থাকিলে, বাইক থাকিলে দীপক কোন ভাল পাবলৈ? টকাই সকলো বুলি, টকাই লক্ষ্য লৈ লাগি
গ'লো আকৌ পঢ়াত মাজে মাজে চাওঁ তাই সুখী ময়ো সুখী শেষবাৰৰ বাবে তেওঁক দেখিলোঁ চালোঁ অন্তৰৰ আবেগ অভিমানবোৰৰ কথা কম বুলি ভাবিলোঁ আজিও কোৱা নহ'ল বুজিও নুবুজা হ'ল থমকি ৰলোঁ উভতিলোঁ নিজৰ লক্ষ্যবাদ ল'লোঁ এতিয়া মাথো সকলোবোৰ ফেচবুকতে সীমাবদ্ধ কবিতাই সকলো সপোন মোৰ সীমাবদ্ধ